আপুনি নাহিব মানে ওপৰত উঠাই দিলে একদম কামো মাৰি এনেকে ধৰিলেগে বাঘটো লোৱাতে দেখিলে একদম এনেকে মাৰি দিলে আলা চালা সোমাই গৈছে মানে মোৰ লোৱা লোৱাতে এইখিনি কামিলে মূৰত কামিলে একদম দৌৰি মানে মানুহ চব গোট খাই গ'ল বাঘ ওলাইছে বুলি গম পাই ফৰেষ্টকো কৈছে মানুহে মনা নাইকিয়া আকৌ ছাগলী 10-15টা কাটাই কৰি দিছে ফৰেষ্ট গুচি গুচি একো নাই বুলি আকৌ সেইদে কয় আকৌ আজি বাঘটোৰ কথা ক কেনেকে কি আজি দেখিছিলি নাহৰ ফুটু কিনে নাহৰ ফুট কিমান মান চাইজৰ হ'ব ওখটো দুফুটৰ ওপৰত হ'ব সেইটো হ'লে অন্ততঃ 3 ফুট হ'ব তেতিয়াহ'লে এতিয়া তাৰমানে একদম আমাৰ ৰাইজ কনফাৰ্ম হয় নহয় এতিয়া তাৰমানে গৰুমৰাত বাঘ ওলোৱাটো কনফাৰ্ম আৰু গতিকে এইটো তাৰমানে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পঠিয়াম আমি এইটো মানে জনাম এতিয়া আমি আহি আছোঁ আমি তেওঁলোকৰ ঘৰলৈ আহি আছোঁ বাবা দা এতিয়া কথা হ'ল কি একদম চিয়'ৰ হয় নহয় তোমালোকৰ মানে ল'ৰাটো যে বাঘে এটেক কৰাটো একদম হা কোৱাচোন এতিয়া মোক কোৱা মই মিডিয়াই এইটো মানে হেৰিটো ল'বলৈ কৈছে সাক্ষাৎকাৰটো ল'বলৈ কৈছে শুনা মই টকনডাল লৈ পেলাই ৰৈ আছোঁ মহকেইটা পানীত পৰি আছে এয়া বাপেকে কৈ আছে দেই নন্দেশ্বৰ সিপাৰলৈ উঠিলে হয় সিপাৰলৈ উঠি পেলাই সিপাৰেদি ধৰিব নোৱাৰিলে হয় নোৱাৰি পেলাই মই বোলো এইপিনেদি যায়হি মই ৰৈ থকা পিনেদি মই ৰৈ থকা কাষতে বাঘটো শুই আছে সেই জোপাটোত সময় কিমান হৈছে তেতিয়া সময় মানে এতিয়া কিমান নহয় এতিয়া নহয় বাঘটো ওলোৱা সময়কণ কৈছোঁ 4:30মান বাজিছে হয় নহয় ৰাস্তা দাঁতিত তাৰ সোমাই আছে সি ক'লে বোলে মই দেউতা ইপাকেদি যাওঁ নেকি মই বোলো গৈ পেলাই নামি ধৰগে বুজিছোঁ ধৰিলে তোমাক কৈছোঁ বাঘে মূৰত 3 মাহ মই মাৰি দিলোঁ নহয় কি বাঘ সেইটো টুকুন্দালে ঢেকীয়াপতীয়া নে নাহৰ ফুটুকি ফুট আছে নে আঁচ আছে ফুট আছে নাহৰ ফুটুকি বুলি কৈছে পইচা তাৰপিছতে কি হ'ল মই মাৰি দিলোঁ মূৰত মাৰি দিলতে কি হ'ল তালৈ হাতটো মোৰ ফালে আহিছিলে হয় তাৰ হাতটোত মানে হাতেই মাৰিলে নে কেনেকৈ মাৰিলে এইখন গোটেই তাৰমানে বকটিয়াই লৈ গুচি গ'ল বুকুখন লোহাটো বুজিছেনে নাই বাৰু হ'ব এইটো হ'ব এতিয়া তেতিয়া তাৰমানে গৰুমৰাত বাঘ ওলোৱাটো খাটাং আজিৰ পৰা যোৱা মঙলবাৰে 4 তাৰিখে মোৰ 4জনী ছাগলী মাৰিছে 3জনী ছাগলী মাৰিছে প্ৰভাত শৰ্মা এজনী 4জনী মাৰিছে তেতিয়া আমি বাঘ বুলি ভবা নাছিলোঁ আজি ৰাতিপুৱা খবৰ পাইছোঁ মৃদুল বৰাৰ গৰু দমৰা গৰু এটা খালে গতিকে আজি মানুহ এটেক কৰিছে তথাপিও বন বিভাগৰ কিন্তু গা লৰা নাই সিদিনা ৰাতি মই 4 দিনৰ পিছত গাঁওবুঢ়াই ফোন কৰি বন বিভাগৰ মানুহ ৰাতি 9টা বজাত আহিছে জেগালৈ নাযায় আমি জোৰকৈ লৈ গৈছোঁ লৈ যোৱাৰ পিছত তেওঁলোকে বম এটা ফুটাই পেলাই কৰ্তব্য সামৰিলে পিঞ্জৰা নিদিলে আমাৰ প্ৰটেকশ্যনৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে তেতিয়াই মই কৈছিলোঁ যে আপোনালোকে কোনোবা দিনা আমাৰ মানুহ ঘাইল কৰিব গৰু ম'হ এইবোৰতো মৰাৰ উপৰিও মানুহ ঘাইল কৰিব তেতিয়াও তেওঁলোকে কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নল'লে আজিতো বাপেক পুতেক 2 হালকে কামুৰিছিলে আজি এজন আমাৰ নামতি আমাৰ গাঁৱৰ মূল মানুহ আৰু তেওঁৰে ল'ৰা যতীন বৰা নে যতীন বৰা তেওঁক বৰ্তমান মেডিকেললৈ নি আছে মেডিকেলত ট্ৰিটমেণ্ট চলি আছে গতিকে আমি ইয়াৰ এটা উপযুক্ত তদন্ত আৰু বাঘটো যিকোনো প্ৰকাৰে কৰায়ত্ব কৰি ইয়াৰ পৰা আমাৰ ৰাইজক মানে নিৰাপত্তা দিব লাগে হয় নহয় সেইটোৱে আমাৰ ৰাইজক আমাৰ নিৰাপত্তা দিবলৈ এয়া আহ্বান জনালোঁ